নমস্কাৰ ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত সমাজ অধ্যয়নৰ পাঠ নং 6 অসমৰ সম্পদ এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো এই পাঠটোৰ মেইন অৰ্থাৎ মূল অৰ্হতাসমূহ হৈছে অসমৰ সম্পদ সম্পৰ্কে জনা, অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ বিতৰণ সম্পৰ্কে জনা, অসমৰ বন, জলজ আৰু খনিজ সম্পদৰ প্ৰকাৰ সম্পৰ্কে আভাস পোৱা। তো বলা আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ষষ্ঠ অধ্যায়ৰ অসমৰ সম্পদ ইয়াৰ পাৰ্ট 1 দিছোঁ। ইয়াত অনুশীলনী প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম আৰু ইয়াৰ পাৰ্ট 2ত ইয়াত এই পাঠত থকা অতিৰিক্ত প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো 1 নম্বৰত আছে অসমৰ প্ৰাকৃতিক সম্পদৰ এটি বৰ্ণনা দিয়া। এইটো এটা দীঘলীয়া প্ৰশ্ন, কাৰণ ইয়াত প্ৰাকৃতিক সম্পদৰ গোটেইকেইটাৰ বৰ্ণনা দিব কৈছে। কিন্তু তোমালোকৰ পৰীক্ষাত যিকোনো এটাৰ বিষয়ে আহিব, তোমালোকে প্ৰত্যেকটো সেইকাৰণে ভালকৈ পঢ়িব লাগিব। তাৰ পৰা যিকোনো এটাৰ বিষয়ে আহিলে লিখিব পাৰিবা। অসমৰ প্ৰাকৃতিক সম্পদবোৰক 3টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল বনজ, জলজ আৰু খনিজ সম্পদ। তলত এইকেইটাৰ চমুকৈ বৰ্ণনা কৰা হ'ল। বনজ সম্পদ অসমৰ মাটিকালি প্ৰায় ২৭,৬৭৩ বৰ্গ কিলোমিটাৰ অঞ্চল বনভূমিৰে আগুৰা। অসমৰ বনভূমি অঞ্চল নানা উদ্ভিদ আৰু জীৱ জন্তুৰে ভৰা। উদ্ভিদৰ ভিতৰত শাল, সোণাৰু, চেগুন, গমাৰি, চাম, হিজল, তিতাচপা, হুলুং, নাহৰ আদি নানা মূল্যৱান গছৰ উপৰিও বাঁহ, খাগৰি, ইকৰা, কহুৱা আদি তৃণজাতীয় উদ্ভিদ পোৱা যায়। তোমালোকৰ কিতাপত আৰু বহুত গছ গছনিৰ নাম আছে, তাৰ পৰা মই বাছি বাছি যোনকেইটা বেছি সহজ আৰু দৰকাৰী সেইকেইটা লিখিছোঁ। অসমৰ বনভূমিত মইনা, ভাটৌ, শালিকা, কপৌ, কুলি আদি বিভিন্ন চৰাই পোৱা যায়। এশিঙীয়া গড়, নানা প্ৰজাতিৰ হৰিণ, বাঘ, বনৰীয়া মহ, ভালুক, হাতী, বনৰীয়া ঘোঁৰা আদি নানা জন্তুবোৰো অৰণ্যত দেখা পোৱা যায়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ফল মূল আৰু ফুল অসমৰ অৰণ্যত যথেষ্ট পৰিমাণে পোৱা যায়। খ নম্বৰ জলজ সম্পদ। অসমত ব্ৰহ্মপুত্ৰ, মানা, বেকী, দিখৌ আদি নদ নদীৰ উপৰিও বহুতো বিল, জলাহ আদি আছে। এইবোৰত নানা প্ৰজাতিৰ মাছ, কাছ, শিহু আদি পোৱা যায়। অসমত প্ৰচুৰ পৰিমাণৰ 3 নম্বৰ খনিজ সম্পদ। তো আগত খনিজ সম্পদটো লিখি ল'ব লাগিছিল, তোমালোকে লিখি ল'বা। অসমত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ আছে। ইয়াৰ প্ৰধান খনিজ সম্পদসমূহ হৈছে কয়লা, তেল, প্ৰাকৃতিক গেছ, চূণশিল, বেৰিল, জিপচাম, লো, তাম ইত্যাদি। এইবোৰৰ উপৰিও অসমত কম পৰিমাণৰ হ'লেও চীনামাটি, চিলিমেনাইট আৰু লো পোৱা যায়। এইবিলাকৰ নামো কিতাপত আৰু বেছিকৈ আছে। মই অলপ কমাইকে দিছোঁ যাতে তোমালোকৰ মুখস্থ কৰাত সুবিধা হয়। কাৰ্বি পাহাৰৰ কিছুমান অঞ্চলত জিপচাম পোৱা যায়। এইখিনি আছিল 1 নম্বৰ প্ৰশ্নৰ উত্তৰ। বলা এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। অসমৰ প্ৰধান বনজ সম্পদবোৰ কি কি? অসমৰ প্ৰধান বনজ সম্পদবোৰৰ ভিতৰত প্ৰথমতে বিভিন্ন ধৰণৰ উন্নত উদ্ভিদ যেনে শাল, সোণাৰু, তিতাচপা, নাহৰ, শলখ, চটিয়না, হুলুং, গমাৰি, বনচুম, খকন আদি। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ফল মূল, ঔষধি গছ আদি অসমৰ বনাঞ্চলত পোৱা যায়। দ্বিতীয়তে পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়কে ধৰি হাতী, বাঘ, ভালুক, বনৰীয়া মহ, মেথুন, শিহু, বিভিন্ন প্ৰজাতিৰ হৰিণ, বান্দৰ, বনৰীয়া ঘোঁৰা আদি জীৱ জন্তু আৰু বিভিন্ন প্ৰজাতিৰ চৰাই হৈছে অসমৰ প্ৰধান বনজ সম্পদ। অসমৰ জলজ সম্পদৰ কেইটামান উদাহৰণ দিয়া। অসমৰ কেইটামান জলজ সম্পদ হ'ল বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, ঘৰিয়াল, শিহু আৰু উট। অসমৰ প্ৰধান খনিজ সম্পদবোৰ কি কি? অসমৰ প্ৰধান খনিজ সম্পদবোৰ হ'ল খাৰুৱা তেল, কয়লা, প্ৰাকৃতিক গেছ, চূণশিল, ডলোমাইট, ফেলস্পাৰ, কেওলিন, বেৰিল, জিপচাম, পাইৰাইট, ভাৰ্মিকুলাইট,
লু তাম আদি। অসমৰ অৰণ্যভূমিক কেইটা ভাগত ভাগ কৰিব পাৰি? অসমৰ অৰণ্যভূমি 4টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল অশ্ৰেণীভুক্ত অৰণ্য, সংৰক্ষিত অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান। 6 নম্বৰ, ৰামচৰ ক্ষেত্ৰ কি? 1971 চনত ইৰাণৰ ৰামচৰ চহৰত অনুষ্ঠিত সন্মিলনত পৃথিৱীৰ উল্লেখযোগ্য আৰ্দ্ৰ ভূমিসমূহক তালিকাভুক্ত কৰা হয়। এই তালিকাভুক্ত হোৱা আৰ্দ্ৰ ভূমিসমূহক ৰামচৰ ক্ষেত্ৰ বুলি কোৱা হয়। নানা প্ৰজাতিৰ স্থানীয় পক্ষীৰ আৱাস ভূমি অসমৰ দ্বীপৰ বিলকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই দ্বীপৰ বিলকেই অসমৰ ৰামচৰ ক্ষেত্ৰ বুলি কোৱা হয়। অসমৰ ৰামচৰ ক্ষেত্ৰ কোনখন? দ্বীপৰ বিল। পক্ষী অভয়াৰণ্য ক'ত আছে? পানীদিহিঙত আছে। অসমত কেতিয়া খাৰুৱা তেল বাণিজ্যিক উৎপাদন আৰম্ভ হয়? 1889 চনত। এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি? ডিগবৈ তেল শোধনাগাৰ। পৃথিৱীৰ আটাইতকৈ পুৰণি কাৰ্যক্ষম তেল শোধনাগাৰটো ক'ত আছে? অসমৰ ডিগবৈত আছে। খাৰুৱা তেলৰ পুং থকা অসমৰ 5খন ঠাইৰ নাম: ডিগবৈ, নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ আৰু লাকুৱা। অসমৰ কয়লা পোৱা 3খন ঠাইৰ নাম লিখা: মাকুম, লিডু আৰু বৰগোলাই। অসমত পোৱা কেইবিধমান মূল্যৱান উদ্ভিদৰ নাম লিখা: অসমত পোৱা কেইবিধমান মূল্যৱান উদ্ভিদ হৈছে শাল, সোণাৰু, শিলিখাত, আমলখি, বাঁহ, বেত, শতমূল, ঔটেঙা, নেমু, মহানিম, নাৰিকল, তেঁতেলী, কল ইত্যাদি। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? অসমৰ ৰাষ্ট্ৰীয় উদ্যান 5খন। সেইকেইখন হ'ল: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানহ বা মানা, দুইটাৰ পৰা এটা লিখিলেই হ'ল। ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এতিয়া এইটোৰ নাম ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলিও কয়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যান। অসমত কেইখন অভয়াৰণ্য আছে? ইয়াৰে 3খনৰ নাম লিখা। অসমত 17খন অভয়াৰণ্য আছে। ইয়াৰে 3খন অভয়াৰণ্যৰ নাম হ'ল: পবিতৰা অভয়াৰণ্য, নামেৰি অভয়াৰণ্য আৰু লাওখোৱা অভয়াৰণ্য। অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনগৰচীয়া ঘোঁৰা পোৱা যায়? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত। এইখিনি আছিলে এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে আৰু তোমালোকৰ যদি ভাবা যে এইখিনি পাই আমি উপকৃত হ'লোঁ, তেনেহ'লে মোৰ এই ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু যিমান পাৰা তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকক এটি অনুৰোধ, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা, যাতে মই বনোৱা সকলো ভিডিঅ' তোমালোকে পাব পাৰা। তোমালোক সকলোৱে ভালে কুশলে থাকা তাৰে কামনা কৰিলোঁ। ধন্যবাদ।